নমস্কাৰ। আপুনি বাৰু নতুন বন্ধুক পায় অথবা নতুন বান্ধৱীক পায় পুৰণাসকলক পাহৰি গৈছে নেকি? যদি তেনে কৰিছে তেতিয়াহ'লে মই ক'ম ভীষণভাৱে সেইটো বেয়া কাম কৰিছে অথবা ভুল কাম কৰিছে। আমি কেতিয়াও পুৰণা বন্ধু বান্ধৱীক পাহৰি যোৱাটো উচিত কথা নহয়, কাৰণ পুৰণাসকল সেইসকল হয় যিসকলে আপোনাক সকলো স্বভাৱ চৰিত্ৰৰ দ্বাৰা জানে। আপুনি কেনেকুৱা স্বভাৱৰ হয়, আপুনি কেনেকৈ ধেমালি কৰে, অথবা আপুনি কিমান সুখত আছে অথবা আপুনি কিমান দুখত আছে। সেইকাৰণে আমি কেতিয়াও পুৰণা বন্ধু বান্ধৱীসকলক পাহৰি যোৱাটো উচিত নহয়। মই নকওঁ যে নতুনক আদৰি নল'ব, নতুনক সদায় আদৰিব, কিন্তু সেই পৰিমাণে পুৰণাসকলকো মনত ৰাখিব, কিয়নো পুৰণাসকল সেইসকল আছিল যিসকলে আপুনি ফোন কৰিলেই হয়তো আপোনাক ৰিপ্লাই কৰিছিল, কেনে আছ তই, বা কি কৰিছ, তেনেধৰণৰ কথা সুধিছিল, বা কি হৈছে তোৰ কচোন, এনেধৰণৰ কথা হয়তো আপোনাৰ লগত পাতে বা পাতিছিল। কিন্তু নতুনসকলে হয়তো আপুনি কিবা ক'বলৈও আফচোচ কৰি থাকিব, কওঁ বুলি ভাবিলেও ক'ব নোৱাৰিব, মনৰ ভিতৰতে থাকিব। কিন্তু পুৰণা সেইসকল হয় যিসকলে আপোনাৰ মাতটো শুনিলে হয়তো আপোনাক বুজি পাব। সেইকাৰণে মই কওঁ পুৰণাসকলক নতুনক লগ পাই কেতিয়াও পুৰণাসকলক পাহৰি নাযাব, কাৰণ পুৰণাসকল পুৰণাই হয়। অল্ড ইজ গোল্ড। ধন্যবাদ মোক শুনাৰ বাবে। থেংক ইউ। সকলো ভালে থাকক। জয় শ্ৰীকৃষ্ণ।